সাপকাটা প্ৰাইমাৰী কমিটি ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন হ'বলৈ আৰম্ভ কৰিছে। আজি আমি পুৱাত আমাৰ কাৰ্যসূচী মতে আমাৰ পতাকা উত্তোলন অলৰেডি হৈ গৈছে, আমাৰ শ্বহীদসকলৰ স্মৰণো হৈ গ'ল। আজি কথা হ'ল আমি সাপকাটা প্ৰাইমাৰীখন আমি নতুনকৈ বনাই আমাৰ আগন্তুক যে BTC নিৰ্বাচন হ'ব 25ত তাত যাতে আমি এই সাপকাটা অঞ্চলত শক্তিশালীভাৱে আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ, সেই সম্পৰ্কে আজিৰ আমি কাৰ্যসূচীটো লৈছোঁ। আমি আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমাৰ কেন্দ্ৰীয় কমিটিৰ কেচিয়াৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী ডাঙৰীয়াক ৰাখিছোঁ। আমাৰ গেষ্ট অফ অনাৰত আমাৰ জিলাৰ সভাপতি শোভাৰাম বসুমতাৰী EM ডাঙৰীয়া আছে, আমাৰ সাধাৰণ সম্পাদক বিল্লা কুমাৰ ব্ৰহ্ম ডাঙৰীয়া আছে, আমাৰ শ্ৰীৰামপুৰ ব্লক কমিটিৰ সভাপতি প্ৰাক্তন MCLA আব্দুল খালেক মণ্ডল ডাঙৰীয়া আছে। আমাৰ স্থিতি আমাৰ দলৰ সভাপতি সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে, আমি একলা চলৰ নীতিৰে চলিম। এইবাৰ আমাৰ কাৰো লগত মিত্ৰতা নহয়। আমি যোৱা যিটো লোকসভা নিৰ্বাচন হৈ গ'ল, আমি অকলে 4.5 লাখ ভোট পাইছোঁ আৰু তেখেতসকলে 3টা দল মিলি 4,92,000 ভোট পাইছে। এক দল হিচাপে আমাৰ যিটো BTCত শক্তিশালী ৰূপ আৰু ৰাইজে আমাৰ BPF দলক যেনেকৈ আঁকোৱালি লৈছে, আমি বিগত MP ইলেকশ্যনত পাইছোঁ, সেই সম্পৰ্কে আমি BTCত অকলে খেলি আমি এইবাৰ BTCত চৰকাৰ গঠন কৰিম। ৰাইজে আমাক আশ্বাস দিছে, গতিকে আমি এইবাৰ চৰকাৰ কৰিম। এইবোৰ কথা হৈছে আমাৰ দলীয় হাইকমাণ্ডৰ কথা। দলৰ সভাপতি ডাঙৰীয়াই কাৰ লগত মিলিত হয় নহয় এইটো আমাৰ CWCত বহি আমাৰ দলৰ সভাপতি ডাঙৰীয়াই সিদ্ধান্ত ল'ব। সেই সম্পৰ্কে আমি একো ক'ব এতিয়া পৰা নাই। আৰু BJPয়ে অকলে খেলিব শুনি আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেছ মিটত পাইছোঁ। আৰু UPPL অকলে খেলিব। ছিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে BPF কেনেকৈ শক্তিশালী আপোনালোকেও জানে। ৰাইজে এতিয়া BPFক মেণ্ডেট দিছে। যোৱা পৰিষদীয় নিৰ্বাচনতো আমি যদিও এইবাৰ চৰকাৰত নাই, যোৱা পৰিষদীয় নিৰ্বাচনত আমি 17টা আসন পাইছিলোঁ। একক দল হিচাপে আমাৰ শক্তিশালী, আমাৰ ভেটি কিমান শক্তিশালী এইটো সকলোৱে জানে। কথা মই আপোনালোকক জনাইছোঁ যে দলে কাৰ লগত মিত্ৰতা কৰে নকৰে আমাৰ দলৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে সিদ্ধান্ত কৰিব। হাইকমাণ্ডে কাৰো লগত মিত্ৰতা কৰিলেও আমাৰ সেইটো মানি ল'ব লাগিব। হাইকমাণ্ডে যদি কাৰো লগত নকলে একক দল হিচাপে যাতে আমি শক্তিশালী সেই হিচাপে আমি কাম কৰি আছোঁ।